Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালই আছে আৰু আজি বিশেষ কাৰণত মই ব্লগটো আৰম্ভ কৰা হৈছে যেহেতু দেৰিকে আৰম্ভ কৰিছো বিশেষ কাৰণ মানে হেনেকুৱাটা বিশেষ কাৰণ নাই আৰু মই ভাবিলো যেহেতু ঘৰত বহুত দিন ঘৰুৱা ব্লগ কৰা হোৱা নাই গুৱাহাটী আহা যোৱা এবোৰে হৈ আছে যে আজি ঘৰতে আছো ঘৰতে মই ব্লগটো আৰম্ভ কৰি দিও বুলি ভাবিলো আৰু আজি লগতে ঘৰত আমাৰ সকাম আছে মানে আপোনাৰ মোৰ আইতাৰ বছৰিকা শ্ৰাদ্ধ আজি আৰু সেই কাৰণে আজি বৰ্তাহতেও আছে আৰু ভাইটি আহিব ভাইটি আজি যেহেতু 14 নৱেম্বৰ আজি চিলড্ৰেনছ ডে হয় ভাইটি স্কুলত প্ৰগ্ৰাম আছে হি প্ৰগ্ৰাম কৰিবলৈ গৈছে হিও আহিব অলপ দেৰি পাছতে আৰু মই ভাবিলো আজি ব্লগটো আপোনালোকক সকলোখিনি দেখাও আমাৰ সকামো দেখাও সকাম হোৱা আৰু ঘৰুৱা পৰিৱেশটো দেখাও বহুত দিন দেখুৱা হোৱা নাই সো বলক এটা ভিতৰলে কি কৰিছে সকলো মানুহখিনিয়ে চাওঁগে আৰু এইফালে আমাৰ মা আৰু বৰমাই কাউৰা কামত লাগি আছে এইফালে চাই দিয়া কি কৰি আছে তোমালে কি কৰি আছে কৈ দিয়া তুমি কি কৰিছা মই হেয়দক দিবলৈ বুজাই দিবলৈ আৰু তুমি থান ধুইলে মুছি দিছো আৰু আজি ভাইটিৰ প্ৰগ্ৰাম আছে কি প্ৰগ্ৰাম আছে কি ডান্স আজি কি ডান্স জানো কি ডান্স ফক ডান্স কি পিনিছে কি ধুতি পাজামা আৰু কুৰ্তা ধুতি কুৰ্তা পিনিছে আৰু আহিব যেতিয়া হিও আহিব কেটাত আহিব বহি হি দুটা দহত পাই দুটা 15 পাই যাবহি আৰু দুটা 15 হি ইয়াত পাবহি আৰু মই দেখাম হেতু আৰু এতিয়া পাপাহতি বহিব পাপাহতক দেখাম পাপাহতি বহিব এতিয়া বহিলেই চাগে মানে শ্ৰাদ্ধত সো শুনিছো বুলি কয় আৱাজ শুনি আছো সো সাউন্ড ৰখ কই দিও গাইতে হাতি কই দিও মই কই ন অন দে মই এটা মই কৰি দিছো হেইতে নহয় এইটো নহয় এইটো নহয় এইটো গাইতে গাইতে মনে মনে আজিকালি স্কুলত এই প্ৰাইমেৰী স্কুলবোৰ যিবোৰ থাকে মানে প্ৰাইমেৰী মানে হেয়া মানে আপোনাৰ নাৰ্সাৰী প্ৰি নাৰ্সাৰী হেয়া হিহঁতক চেৰেংকৈ লাগিলে সেই গানটোত নচাইছে ইমান ধুনীয়াকৈ নাচিছে মানে যেহেতু ভিডিঅ' কৰিব নোৱাৰোঁ স্কুলৰ বাহিৰত নাচি আছে মানে স্কুলৰ বাৰাণ্ডাখনত নাচি আছে আমাৰ ইয়াতে আছে সেই গানটো শুনিছে মনত মানে শুনি পাইছে চাগে সো মানে ইমান ধুনীয়াকৈ চেৰেংকৈ নাচিছে ষ্টেপটো দিছে আমি সেই সৰু থাকোঁতে একো গমেই নাপাইছিলোঁ ইহঁতে কিমান এডভান্স মানে সো সেই এতিয়া মই যে চাই আহিলোঁগৈ বাহিৰত গৈ মানে ইমান মৰম লাগিছে ল'ৰা ছোৱালীবোৰক মই বাহিৰৰ পৰা পাৰিলে দেখাম নাচিবা মই নাচিবা নে কি কৰিবা নাটক কৰিবা টিকু আচ্ছা ভালকৈ কৰিবা অল দ্য বেষ্ট থেংক ইউ বাই বাই সো এতিয়া এই ছোৱালীজনী আমাৰ ঘৰৰ ওচৰৰ কাষৰ খুব মৰম লগা নহয় জানো খুব স্মাৰ্ট ছোৱালীজনী বহুত স্মাৰ্ট ছোৱালী আৰু এতিয়া তাই আছে তাই কিবা ড্ৰামা কৰিব বোলে স্কুলত গৈ আৰু এইফালে চেৰেংকৈ বাজি আছে ধুনীয়াকৈ মানে সৰু ল'ৰা ছোৱালীবোৰক দেখিলেই ভাল লাগে আৰু এনেকৈ নাচি ফুৰা সো এতিয়া বলক ঘৰত ভিতৰতো সকাম হৈ আছে আৰু এইফালে আমাৰ এয়া টিকু কি হ'ল মন মাৰি আছে একেবাৰে ইয়াৰ ভিতৰলৈ সোমাবলৈ দিয়া নাই ই মন মাৰি বহি আছে কি হ'ল কুচু পাছত সোমামি ৰ সকাম হৈ লওক দেই এটা তুলসী পাতে ভাত বগা ফুলে মানে প্ৰণাম কৰক তুলসীয়ে বগা ফুলে তুলসী দেখাইছে প্ৰণাম কৰিলে তুলসীয়ে বগা ফুলে ল'ব দেই দীঘলীয়া মতো প্ৰণাম কৰিব লাগিব ঠিক আছে এনেকৈ লৈ থাকিব এতে গন্ধা পুষ্পে ওম সসা স্তাদি সুরেশ লিশেষ পুরুষ সুত্রেশ জ্ঞান ঋষি জগতে চন্দ্র আৰু এয়া বৰমাই গুৰ কাটি আছে কিয় কাটিছা তুমি জলপান খাবৰ কাৰণে জলপান আৰু সেইফালে মা কি কৰিছা মই এতিয়া খাম মোৰ ভোক লাগিছে মই বুট দাইলৰ এয়া ৰুটি আৰু বুট দাইল খাম আৰু ৰৈ আছো পূজা ভাঙিব হৈছে ন আৰু এয়া যাওঁ মই খাই লওঁগে হা
আৰু মোৰ যে বিৰাটকৈ ভোক লাগিছে মই ৰাতিপুৱা একো খোৱা নাই লিটাৰেলি মই একো খোৱা নাই আৰু এতিয়া মই খাম বহি যাওঁ পূৰা খাম আৰু এইটো বুট দাইলৰ লগত ৰুটি খোৱা ইজ মাই ফেভৰেট আৰু এতিয়া মই খাই মেলি লগ পাই আছোঁ আৰু এতিয়া মোৰ খোৱা বোৱা হৈ গ'ল আৰু খোৱা বোৱা মানে ৰুটি হৈ গ'ল মানে অথনি ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্টৰ ৰুটি খালোঁ মই এতিয়া জাষ্ট আৰু এতিয়া আমাৰ পূজা ভাঙিলে আৰু এতিয়া আমি সেৱা কৰিবলৈ যাওঁ চ' বলক কৃষ্ণ হৰি ৰাম পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তমাপি তৰি পিতমা পন্নে প্ৰিয়ন্তে সদা পিতৃ নমস্তে মাতৃ নমস্তে যে দেৱ লোকে স্বমহিতনে অন্তৰিক্ষে পুজিছে মই পন্নে সপ্ত দীপা পুলি সমুদন সগনা মাতৃৰ বা ফলং পুতি সদা জয়সা অৰ্থে কীৰ্তন কৰিছে তিয়াসং গয়াসং গৈছ কৰ্মণ ফলম বস্তুত ভাললে A few moments later. আৰু এতিয়া আমাৰ শ্ৰাদ্ধ ভঙা হ'ল আৰু এতিয়া আমাৰ পুৰোহিত দুজনে আৰু পাপাহঁতে খাই আছে আৰু খোৱাৰ পাছত আমাৰ সম্পূৰ্ণ শ্ৰাদ্ধ ভঙা হৈ যাব শ্ৰাদ্ধ মানে ইয়ে সম্পূৰ্ণ কাম হৈ যাব আৰু এতিয়া ভাইটি আহিব অলপ পাছত আৰু তাৰপাছত দেখাই আছোঁ মই কি চাইছোঁ তই কি চাই কি আছো তোৰ ধান্দা কি ইয়াত সোমোৱা হা তোৰ ধান্দা কি হয় ইয়াৰ ধান্দাটো ইয়াত সোমোৱাই হয় জানা লাগে কি তলত কি চাই আছ এফালে চা কেমেৰাটো এফালে চা আকৌ কি আছে তলত কি আছে তাত কুকুৰ পোৱালি কেইটামান আছে তাত সেইকেইটা কি চাইছ সেইকেইটা তোকে দিব ডাঙৰ হলে এইটো ভয়ে নকৰেচোন তই ইয়াতে থাক এইটো বেছি ডাঙৰ মেকুৰী নহয় বাচ্চাই হয় ন আৰু যিহেতু আমাৰ সকাম এতিয়া ভঙা হ'ল আমাৰ এতিয়া দেউতাই আৰু বৰ্তাই সেৱা লৈ আছে আৰু যিহেতু মই সেৱা লৈ থকা সময়কণত ভিডিঅ'ত একো ক'ব পৰা নাছিলোঁ সেইবাবে মই এতিয়া ভইচ অভাৰত কৈ দিছোঁ কি খাবি তই ফুল নাখায় কল খাব খাই কি খা তই চব উলিয়াই দিলে কোনোবা খাই লচোন কিবা এটা চাই বিচাৰি ফুৰিছে একো নাই পোৱা কথাবোৰ বুজে ন দূৰত থাক তই কি আহি থাক তই কিবা এটা কাৰোবাক খাব দিলে তই কেলে আহ এইটো চা দিগদাৰ কৰিব মছলাটো পালি লাজ পাইছো কি খাবি খা কিবা এটা খা কল চল ক'ত গ'ল একো গৰুটোৱেতো একো নাখালে নেমেলিলে আৰু এতিয়া কুকুৰটো ভেও দেখাই দিলে মানে ইহঁতৰ ভেকু ভাওনাবোৰ বহুত হৈছে দেই আজি ইহঁতৰ আৰু এতিয়া হৈ গ'ল সকলোখিনি কাম এতিয়া বৰ্তা আকৌ অফিচ যাবগৈ আৰু পাপা আছে আজি চ' কাম আজৰি হ'লানে আজৰি হৈছোঁ এতিয়া আমি দুজনীয়ে খালে হৈ যাব আমি খাবলৈ আছোঁ মানে ময়ো আছোঁ মই খোৱা নাই দেৰিকৈ খাম বুলি ক'লে মই খোৱা নাই এতিয়া দেৰিকৈ খাম ভাইটি অহাৰ পাছত খাম আৰু মই আৰু এটা ৰসগোল্লা খাই দিছোঁ দেই ওলাই থকাটো ইমান কমকৈ কিয় আনিছা তেন্তে জোখতকৈ বেছিকৈ খালে এটাই খাইছোঁ মই এইটো সাগৰ কেনেকুৱা লাগিছে কি খাইছ তই কৈ দে কি খাইছ আৰু কেনেকুৱা লাগিছে
ভাল লাগিছে হা আৰু এইটো ঐ কি হ'ল আজি নাকামৰে পাপা কি হ'ল আজি কি হ'ল প্ৰগ্ৰাম আজি কি প্ৰগ্ৰাম হ'ল এইফালে তই কৈ লচোন কথাখিনি ডান্স প্ৰগ্ৰাম ডান্স খাবলৈ কিবা পালি নে কি বুজিয়া বল ভিতৰত চাইকেল হ'বা क्या फुटा रहा है इधर क्यों फुटा रहे तुम जो भी फुटा मेरे से दूर पुआली तुमको डर नहीं लगता भाई नहीं फुटे कार क्या फुटा रहा है কি খাবি এতিয়া আমি এতিয়া খাবলৈ আহিছো এয়া খাম এতিয়া আবহি कुछ भी সো এতিয়া আমাৰ ঘৰত আলহী আছিলে আৰু মাহঁতেও ফোন কৰি আছিলে কাৰণ চবৰ বেলেগ বিজি হৈ আছে মানে ফোনত বিজি হৈ আছে ইটো মানে বৰমাহঁতে ফোন কৰি আছে চবৰ ঘৰত মানে আৰু চবৰ ঘৰতো পাতিছে মানে বৰমাহঁতৰ ঘৰৰ শ্ৰাদ্ধ পাতিছে তো চবৰ সেয়াই খবৰ খাতি লোৱাতে গ'ল আৰু এতিয়া মই ব্লগটো এণ্ড কৰিছো যদি ব্লগটো ভাল লাগিলে लाइक शेयर कमेंट सब्सक्राइब লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিও জলদি আহি আছে তো বাই বাই